নমস্কাৰ বিডি সাপোর্ট আসাম চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি ডিব্ৰুগড়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিসকল মহিলাক মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰি দিয়াৰ কথা কৈছিল সেইসকল মহিলাক আজি এনঅ'চি প্ৰদান কৰে। লগতে আত্মসহায়ক গোটত থকা মহিলাসকলৰ বাবেও এটা ভাল খবৰ দিয়ে। যিসকল মহিলা আত্মসহায়ক গোটত আছে অতি সোনকালে 10,000কৈ টকা দিয়াৰ কথা ঘোষণা কৰে। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চালে গম পাব আপোনালোকে কি আৰু দিয়াৰ কথা কৈছে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব। আত্মসহায়ক গোটত কোন কোন আছে? আকৌ বিপদ সব আছে। সঁচাই ৰে? অলপ ডাঙৰ কৰি কওক, ইয়াত লাভ আছে ডাঙৰ কৰি কলে। কোন কোন আছে আত্মসহায়ক গোটত? বা এই বাইদেউসকল আছে পুৰা থিয় হৈ দিছে। কোন কোন আছে একদম থিয় হৈ যাওকচোন সঁচাখিনি। হাৰে সব আছে। এটা বহক, এতিয়া মই ভাল কথা কম। এতিয়া দুটা তিনিটা কথা আছে। আত্মসহায়ক গোটত আমি যিসকল মহিলা আছো এটা গ্ৰুপত টকা আহে, CLS আহে, গ্ৰুপ আহে, গ্ৰুপত টকা আহে, ৰিভলভিং ফাণ্ড আহে নে নাই? আহে। কোনোবাই ৰিভলভিং ফাণ্ড পাইছে, কোনোবাই লোন পাইছে। কাৰ কাৰ গ্ৰুপে লোন পাইছে হাত দাঙকচোন বেংকৰ পৰা? আচ্ছা। আৰু কাৰ কাৰ গ্ৰুপে ৰিভলভিং ফাণ্ড পাইছে কিন্তু লোন পোৱা নাই? ৰিভলভিং ফাণ্ড কোনে কোনে পাইছে? ঠিক আছে। এইবাৰ আমি কৰিছো কি যে গ্ৰুপবিলাক থাকি যাব। গ্ৰুপবিলাক আমাৰ চলি থাকিব। গ্ৰুপত আমি ৰিভলভিং ফাণ্ড পাম, বেংকৰ পৰা লোন পাম, গ্ৰুপৰ মিটিংবিলাক আমাৰ চলি থাকিব। কিন্তু যিবিলাক আত্মসহায়ক গোটৰ মেম্বাৰ আছে তেওঁলোকক আমি প্ৰত্যেক গৰাকী মহিলাক আমি এখন ফৰ্ম দিম। ফৰ্মত খালি এটা বেয়া কথা লিখা থাকিব যে আপোনাৰ বাচ্চা কিমান, সন্তান কিমান। বহুত বেছি সন্তান হলে সুবিধাটো নাপাব। অলপ আমি তাৰ এটা লিমিট আমি কৰি আছো আৰু 10 দিনত দিম তাৰ লিমিটটো। যি নহওক, কাৰ কাৰ দুটা দুটা বাচ্চা আছে হাত দাঙক। ৰব, কাৰ কাৰ তিনিটা আছে হাত দাঙক। 4টা কাৰ কাৰ আছে? আচ্ছা, তাৰমানে ইয়াত চবকে ভৰিব লাগিব মই। আমাৰ জেনেৰেল কাষ্টত যিমান মহিলা আছে তাৰ 3টা সন্তান থাকিব লাগিব। তাতকৈ বেছি হলে নাপাব। সব 3ৰ ভিতৰত আছেতো, আছে নে নাই? হাত দাঙক আকৌ এবাৰ। সব 3ৰ ভিতৰত আছে। কিন্তু টি গাৰ্ডেন বা আমাৰ OBC বা ST বা SC এইসকলক আমি 4টালৈকেও আমি কৈছো। ঠিক আছে, 4টা থাকিলেও হ'ব। হ'ব। এতিয়া আপোনালোকক আমি ফৰ্ম দিম। ফৰ্মত আপোনালোকক আমি সুধিম যে আপোনালোকে কি ব্যৱসায় কৰিব খুজিব। কোনোবাই ক'ব মই গাহৰিৰ ব্যৱসায় কৰিম, কোনোবাই ক'ব মই কুকুৰাৰ ব্যৱসায় কৰিম, কোনোবাই ক'ব মই দোকান দিম, কোনোবাই ক'ব মই তাঁতশাল বহুৱাম। মই আপোনালোকক চেকিং কৰিব নাহো। আপোনালোক আই মাতৃ, আপোনালোকে যি ক'ব সেইটোকে মই বিশ্বাস কৰি আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিম। আৰু সুদটোতো নলওঁ। হ'ব? 24% সুদো নাই। সেইকাৰণে আপোনালোকক কৈছো আৰু মাইক্ৰ ফাইনেন্সৰ ফালে নাযাব। ঠিক আছে? এই 10,000 টকা যেতিয়া আপোনালোকে পাব, এটাতো গিৰিয়েকবিলাক থাকিবই যে মোক দি দে বুলি, হয়নে? এতিয়া অৰুণোদয় টকা যেতিয়া আমি দিওঁ, মোক কেতিয়াবা মিটিঙত গ'লে ল'ৰাবিলাকে সোধে, দাদা অৰুণোদয় কেতিয়া? বোলে দেট এইটো মহিলাৰ স্কিম, তহঁতি কিয় সোধ? তেতিয়া মই গম পাওঁ যে অৰুণোদয় অহালৈকে মতা মানুহবিলাকো পুৰুষবিলাকো ৰখি থাকে। ঠিক আছে, ইলেক্ট্ৰিচিটি দিয়ক, আমি বুজাই দিছো যে কিমানে অৰুণোদয় আছে ইয়াতে। আৰু এইবাৰ যে পাব আকৌ 10 তাৰিখে পাব আৰু বাঢ়ি যাব।
এতিয়া আৰু 10 তাৰিখে পোৱাৰ পিছত আৰু একবাৰ অৰুণোদয় দিম নোপোৱাবিলাকক। গতিকে নোপোৱাবিলাকেও টেনশ্যন নল'ব। অৰুণোদয় প্ৰথম ওলালে, অৰুণোদয় দ্বিতীয় ওলালে, এতিয়া আকৌ অৰুণোদয় তৃতীয় ওলাব কেইদিনমান পিছত। গতিকে নোপোৱাবিলাকে একদম খালি ভগৱানক খাটি থাকক যে অলপ চৰকাৰৰ টকা পইচা হওক, আন্দোলন নকৰিলে টকা পইচা হৈ যাব। কোনো আন্দোলনত মাতিলে কোনো নাযাব দেই ক'তো, বুজি পালেনে? যাব নেকি আকৌ? সেইটো নগ'লে টকা পইচা বাঢ়ি থাকে, সেইটোত গ'লে গণ্ডগোল হৈ যায়। যি নহওক অৰুণোদয় তৃতীয়ও পাব। মই এতিয়া অৰুণোদয় কথাটো থলোঁ। এই যে 10,000 টকা আপোনালোকৰ বেংক একাউণ্টত যাব, গ'লে আপোনালোকে ফৰ্মত যি লিখিছে সেই কামটো আপোনালোকে কৰিব লাগিব। যদি আপোনালোকে কামটো কৰে, যদি ভগৱানে মোক ভালে কুশলে ৰাখে, পৰৱৰ্তী সময়ত, এতিয়া নহয় অলপ দেৰি কৰি, আপোনালোকৰ বেংক একাউণ্টত আৰু 15,000 টকা আমি দি দিম। কিন্তু 10,000টো পাওঁতে চেকিং নহয়, 15,000 পাওঁতে চেকিং হ'ব। সেইকাৰণে গিৰিয়েকসকলক ক'ব যে এই 10,000 টকাটো তহঁতি নলবি, কাৰণ ই হাঁহৰ কণী পাৰিব আৰু 15,000 টকা হ'ব। সেইকাৰণে এতিয়াই লৈ নাযাবি। আমাৰ বহু 10,000 ভালকৈ ব্যৱহাৰ কৰিলে 15,000 আমি পাম ভৱিষ্যতে। ঠিক আছে? এই কথাটো মই আপোনালোকক কিয় ক'লো, আমি এই টকাটো যিটো 10,000 পাম সেইটো আমি ভালকৈ ব্যৱহাৰ কৰিম। এই টকাটো দিয়াৰ উদ্দেশ্য এইটোৱে যাতে ভৱিষ্যতে আমি মাইক্ৰ' ফাইনেন্সত লোন ল'ব লাগে। প্ৰথম ব্যৱসায় কৰোঁ, তাৰ পিছত যদি মোৰ ব্যৱসায়টো ভাল হয় তেতিয়া মই গ্ৰুপতো লোন পাম, গ্ৰুপৰ পৰাও টকা ধাৰ ল'ব পাৰিম আৰু বেংকৰ পৰাও টকা ধাৰ ল'ব পাৰিম। বেংকে আমাক 12-13% লোন দিয়ে আৰু আমি আপোনালোকক সহায় কৰি দিম বেংকৰ পৰা লোন ল'বৰ কাৰণে ভৱিষ্যতে। কিন্তু 24% লোন ল'লে আমি কেতিয়াও লোন ঘূৰাব নোৱাৰো। সেইকাৰণে ভৱিষ্যতে আৰু কেতিয়াও এনেকুৱা লোন নল'ব। এই কথাটোৱে ক'বৰ কাৰণে আজি আপোনালোকক মই মাতি আনিছিলোঁ। বুজি পালেনে কথাখিনি? কোনে কোনে বুজি পালে হাত দাঙক। সকলোৱে বুজি পাইছে? ঠিক আছে, মই ধৰি লৈছোঁ দেই চবে বুজি পোৱা বুলি। হ'বনে? ঠিক আছে। এতিয়া আজি আপোনালোকক মই বহুত, আপোনালোকেও কষ্ট খালে, আৰু যিবিলাকে আজি ক'ব যে মোৰ দেখোন কাগজ অহা নাই, তেতিয়া তেওঁলোকক সুধিব যে তোৰ লোন কিমান আছিল, সুধে মোলে, ক'ব 27,000, 28,000, 40,000, 50,000। এই 50,000ৰ মহিলাসকলক আমি কেইমাহমান পিছত মাতিম, মই অলপ টকা পইচা যোগাৰ কৰি লওঁ। তাৰ পিছত 75,000ৰ খিনিকো মাতিম। গতিকে ইয়াৰ মাজত কোনোবা বেংকে টকা খুজিব আহিলে তেওঁলোককো ক'ব কোনেও যাতে 1 টকাও ঘূৰাই নিদিয়ে। হ'বতো? কোনেও 1 টকাও ঘূৰাই নিদিব। আৰু এতিয়া মই কোৱা কথাখিনি টিভিত ওলাই যাব, এইটো আপোনালোকে ৰেকৰ্ডিং কৰি হাতত ৰাখি দিব যে CM-এ কৈছে 75,000 টকালৈকে যাৰ যাৰ লোনে সুদে হৈছে তেওঁলোকে 1 টকাও ঘূৰাই দিব নালাগে, কাৰণ তেওঁলোকক চাৰ্টিফিকেট দিয়া কামটো মই যিমান পাৰোঁ সিমান সোনকালে কৰাৰ বাবে চেষ্টা কৰিম। গতিকে তেওঁলোককো ক'ব যে তহঁতিও মন বেয়া নকৰিবি আৰু কোনোৱেও তহঁতক টকা খুজিব নাহে। মই বেংকবিলাকক অলৰেডি মোৰ অফিচত মাতি আনি কৈছোঁ যে কোনেও যাতে মহিলাসকলক দিগদাৰি নকৰে। কিন্তু 2-এজন থাকে কেতিয়াবা গণ্ডগোল কৰি দিয়ে, তেতিয়া আপোনালোকে বুজাই দিব যে অহা কেইমাহমানৰ ভিতৰত আমাৰ লোন চৰকাৰে ঘূৰাই দিব, গতিকে আপোনালোক এতিয়া আমাক দিগদাৰি কৰিব নাহিব। হ'ব? চবে বুজি পালোঁ? আৰু আপোনালোকৰ তাততো আজিৰ পৰা নাহেই, এইটোতো আপোনালোকতো ক্লিয়াৰ হ'ল। মই কৈ আছোঁ যিবিলাক ঘৰত এতিয়াও আছে আৰু তেওঁলোকৰ তাতো যদি ভুলতে কাগজ যায়, আমাৰ MLA সকলক লক কৰিবৰ কাৰণে আপোনালোকে কৈ দিব। হ'ব? আৰু 2টা আমি নতুন কাম কৰি আছোঁ, তাত আপোনালোকে গাঁৱত খবৰটো দিব, যিহেতু আজি সকলো গাঁৱৰ পৰা মহিলা আই মাতৃসকল আহিছে। আমি 2টা নতুন আঁচনি কৰিছোঁ, খেল মহাৰণ আৰু সাংস্কৃতিক মহাসংগ্ৰাম। আমাৰ গাঁওবিলাকত বহুত ভাল খেলা ল'ৰা ছোৱালী আছে। এইবাৰ আমাৰ চৰকাৰে
পঞ্চায়ত, পঞ্চায়তৰ পিছত সমষ্টি, সমষ্টিৰ পিছত জিলা, জিলাৰ পিছত ৰাজ্যিক। আমি ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাভা সংগীত, ৰবীন্দ্ৰ সংগীত, বিহু আৰু লোকনৃত্যৰ ওপৰত আমি প্ৰতিযোগিতা পাতিছোঁ। খেলো আমি খো-খো, ভলীবল, কাবাডী আৰু এথলেটিক্স। এই কম্পিটিশ্যনবিলাক পাতিছোঁ যাতে লাষ্টত গৈ গৈ আমি ভাল প্ৰতিভাৰ সন্ধান পাওঁ। যদি আমাৰ অসমত আজি এজনী হিমা দাস আছে, এজনী লাভলীনা আছে, কিন্তু আমি এনেকৈ গাঁৱৰ পৰা প্ৰতিভা বুটলি আনি অসমত 100জনী লাভলীনা আৰু হিমাৰ সৃষ্টি কৰিব খুজিছোঁ। ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, জুবিন গাৰ্গ, অংগৰাগ এজন এজন আছে, কিন্তু এই সাংস্কৃতিক মহাৰণৰ জৰিয়তে আমি গাঁৱত লুকাই থকা প্ৰতিভাবিলাক উলিয়াই আনি অসমত আমি আৰু 10জন ভূপেন হাজৰিকা, 10জন জয়ন্ত হাজৰিকা, 10জন অংগৰাগ মহন্ত, 10জন জুবিন গাৰ্গ আমি বনাব খুজিছোঁ। সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে যাৰ খেলাত ইণ্টাৰেষ্ট আছে তাক খেলিব দিব কম্পিটিশ্যনত। নৱেম্বৰ ডিচেম্বৰত হ'ব আৰু যোনে ভাল গান গায় তেওঁলোকক গানত নাম লগাই দিব কম্পিটিশ্যনত। আৰু আমাৰ পেপাৰত ডেইলি ওলাই আছে কেনেকৈ কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব লাগে। বহুত আমি সুপ্ত প্ৰতিভা আমি জাগ্ৰত কৰিব পাৰিম। আৰু যোৱাকালি আমি যে চাইকেল দিছোঁ, ক্লাছ 9ৰ ল'ৰা ছোৱালীক চাইকেল দিছোঁ। অহাবাৰ আমি ক্লাছ 8 আৰু 9ৰ ল'ৰা ছোৱালী দুইটাকে চাইকেল দিম। তাৰমানে আমাৰ ল'ৰা ছোৱালীবিলাকো স্কুলত অহাৰ সুবিধা হ'ব। মাকবিলাকৰ কষ্ট আমি কমাই আছোঁ যাতে মাকবিলাকৰ কষ্ট কমি থাকে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি আপোনালোকৰ কাৰণে আৰু বহুত কাম কৰি কৰি গৈ থাকিব পাৰোঁ। মই ইমানতে সামৰিলোঁ। আকৌ এবাৰ ধন্যবাদ জনালোঁ। মোৰ লগত